নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত মৰাণজানা গাঁও পঞ্চায়তৰ আমাৰ হাতীখোলা পথাৰত। আৰু এই হাতীখোলা পথাৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ মই প্ৰয়াস কৰিছোঁ। ইয়াত হয়তো কিবা ভুল ভ্ৰান্তি হ'ব পাৰে, সকলোৱে ক্ষমা কৰি দিব। আহক আমি সকলোৱে এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ধন্যবাদ। আহক। মৰাণজানা হাতীখোলা পথাৰত উবুল ধুবুল পৰিৱেশ আপোনালোকে চাব পাৰিব। চাওক কেনেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনৰ প্ৰস্তুতি চলি আছে। চাৰিও চাইডে কেৱল মানুহ মানুহ আৰু মানুহ। আমাৰ আই বান্ধৱসকলেও কেনেদৰে কাম কৰিছে চাওক, কেৱল কাম কৰি আছে। আৰু আপোনালোকৰ দেখিব, চাওক কেনেদৰে মূল মন্দিৰ কিমান সুন্দৰ, বাঁহৰ কাম কৰা, বাঁহ কাম কৰিছে। আৰু আপোনাৰ যিবিলাকে মুচিব লগা আছে মুচিছে, সকলোবিলাকে কেৱল কাম কৰিছে। কেৱল কামৰ ওপৰতে কাম, কোনো কাৰো ব্যস্ততাৰে কাম কৰি আছে, কাৰো সময় নাই কথা ক'বলৈ। কি সুন্দৰ পৰিৱেশ, এবাৰ আহক আৰু আহিলে গম পাব। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন 93 সংখ্যক অধিৱেশন আমাৰ ৰঙিয়াৰ মৰাণজানাত অনুষ্ঠিত হ'ব অহা ফেব্ৰুৱাৰী মাহত। সকলোৱে আহক আৰু এবাৰ চাওক কি সুন্দৰ পৰিৱেশ। যিমান দূৰলৈকে আপুনি চকুৰে মনিব পাৰে সিমান দূৰলৈকে আমাৰ এই সংঘৰ প্ৰতিটো ঘৰ, অভ্যৰ্থনা সমিতিৰ অংকীয়া নাট, মূল মণ্ডপ, মূল প্ৰেক্ষাগৃহ, মূল আপোনাৰ ভোজনালয় সকলোবোৰ আছে। ভাগে ভাগে কাম কৰি আছে, কেৱল কাম কৰি আছে। আপোনালোকে দেখিব, কেৱল চাওক। ইমান দূৰলৈকে আছে আমাৰ সকলোবোৰ ঘৰ, দেখিব। আহক চাওক। এতিয়া আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিটো ভঁৰাল, মেইন ভঁৰাল, বৰ্তমান নামঘৰ আছে, নামঘৰৰ কাষতে লাগি আছে ভঁৰালটো। আপোনালোকে দেখি আচৰিত হ'ব, মই নিজে দেখি আচৰিত হৈছোঁ। ভঁৰাল ঘৰটো এনেদৰে ভৰি গৈছে, কোনো মানুহৰ কোনো ভাষা নাই। এই ভাষা নোহোৱাত এইজন মানুহে আমাৰ মুগৰ এই বাল্টিটো লৈ ওলাই আহিছে। আপোনালোকে আজি তাৰমানে প্ৰত্যেক দিনে প্ৰসাদ বিতৰণ কৰে নেকি? অহাকালিৰ পৰা প্ৰতিদিনে প্ৰসাদ বিতৰণ কৰিব। আৰু এই প্ৰসাদ বিতৰণ কৰোঁতে আপোনালোকে দেখিব যে এই চাক আপোনালোকে। আৰু আটাইতকৈ ভাল বস্তু, দেখাব লগা বস্তু হ'ল এইটো আমাৰ আজিকালি প্ৰায় লুপ্তপ্ৰায় হৈছে, এইটো চানখেৰ। এইটো আপোনালোকে দেখিব, এই চানখেৰেৰে কৰিছে। আজিকালি বহুতো ঠাইত হয়তো এই চানখেৰটো নাপায়েই। আৰু একেদৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনত কেনেদৰে যোগান ধৰিছে আমাৰ ককাক। প্ৰায় ককাৰ বয়স এতিয়া প্ৰায় 74 বা 76 হৈছে। আৰু এখেতে এই যিখন চালি হ'ব, মূল মণ্ডপ বা কিবাত লগাব, এই চালিখনৰ এখেতে বনাই আছে। ককা, আপোনাৰ এই খেৰটো ক'ৰ পৰা আনিছে? ক্ষেত্ৰত তাৰমানে এনেই তামোলপুৰ দিশৰ পৰাই আহে, তামোল বাগানে চাগানে থাকে। কিন্তু আমাৰ ইন জেনেৰেল আমাৰ এতিয়া বৰ্তমান ৰঙিয়াৰ অঞ্চলত এইটো নাপায়, প্ৰায় লুপ্তপ্ৰায় হৈ গৈছে। বিশেষকৈ মেজি জ্বলোৱাৰ সময়ত এই একমুঠি কিনিব লাগে। হয়, কিন্তু আটাইতকৈ আমি এই তামোলপুৰৰ পৰা আনিছোঁ। তামোলপুৰৰ পৰা এখেতসকলে আনিছে। চাওক কিমান ভাল লগা মুহূৰ্ত এটা। ধন্যবাদ ককা, আপুনি লাগি থাকক। অনাগত ভৱিষ্যত আমি লগালগি হ'ম। আমি কালি এই চাল দুখন বনাই উঠাইছোঁ, আজি চিলাই কৰিম। হয় নেকি? ঠিক আছে বাৰু। সকলোৱে দেখি আছে, বৰ্তমান কাম কৰি আছে। প্ৰতিজন ভকত আই বান্ধৱে সকলোৱে লগ লাগি ইয়াত বৰ্তমান মৰাণজানাৰ বুকুত কেৱল শংকৰ সংঘৰ অধিৱেশনৰ প্ৰতিটো মুহূৰ্ত আপোনালোকে দেখা পাব। সকলো আই মাতৃয়ে কেনেদৰে কাম কৰি আছে আপোনালোকে দেখা পাব। আৰু আহক সকলোৱে আমি আই মাতৃসকললৈকে যাম।
এই আই মাতৃসকলৰ বয়স প্ৰায় 60 ঊৰ্ধৰ হৈছে। এইসকলে আহিছে আৰু ইয়াত কাম কৰিবলৈ আহিছে। আইতা আপোনাৰ ঘৰ ক'ত? বৰশিল, আমাৰ লোকেল। ঠিক আছে। আপোনালোকে কেইদিনৰ পৰা আহিছে? আজি আহিছে। সঁচাই বহুত ধুনীয়া হৈছে, সঁচাই খুব ভাল লাগিছে। ঠিক আছে, ধন্যবাদ। আৰু ইয়াত কি হৈ আছে? ইয়াত ৰন্ধা বঢ়া আমাৰ তাৰমানে ডেইলি ৰান্ধি আছে। তাৰমানে ইয়াত সদায় মানুহৰ কাৰণে ৰান্ধি আছে আমাৰ আই মাতৃসকলে। বৰ্তমান আপোনালোকে দেখিব, এয়া আলু কাটিছে, এয়া চব্জি কাটি আছে, ভাত বনাই আছে, হয়নে? কেনে লাগিছে আপোনালোকৰ অনুভৱটো? ভাল লাগিছে নে? নাই ন? সঁচা শংকৰ সংঘৰ যিটো অধিৱেশন, মই ইয়াৰ আগতো এবাৰ আমাৰ ৰঙিয়াত হৈছিল, প্ৰায় 99 চন নে 2000 চন মানত হৈছিল, 2002 মানত হৈছিল। আৰু সেই ৰঙিয়া গড়কা খৈৰাবাৰীত হৈছিল। আৰু তাতে গৈছিলোঁ, তেতিয়া সৰু আছিলোঁ। কিন্তু আজি ইয়াত মই ডাঙৰ হ'লোঁ আৰু আহিলোঁ। আই মাতৃসকলে কেনেদৰে কাম কৰি আছে আপোনালোকে চাওক। আৰু ইয়াত ৰান্ধনীয়ে বৰ্তমান দালি বনাইছে। কিন্তু আপোনাৰ কৃষ্ণ, আপোনাৰ কিমানজনমান মানুহৰ আপুনি ভাত বনাই আছে? আমি ইয়াতে প্ৰায় 100-120 ইমান হৈ আছে ডেইলি। আজি কিমান দিন মানৰ পৰা হৈ আছে? এইটো তাৰমানে আমাৰ ইয়াতে যেতিয়াৰ পৰা নামঘৰৰ লাইখুটা পুতাৰ পৰা প্ৰায় 100-150 মানুহৰ ভাত বনি আছে। আৰু ইয়াৰ ৰেচনটো ক'ৰ পৰা আহি আছে? এইটো নামঘৰ কমিটিত বৰ্তমান বাহিৰৰ পৰা অহা নাই। বাহিৰে মানে হেৰি কৰি এতিয়া আমাৰ বাপসকলে তাৰমানে এনেকৈ চলি আছে। ঠিক আছে বাৰু। আমি কাৰ্যালয়ৰ পৰা অনা নাই। কাৰ্যালয়ৰ পৰা অনা নাই ন? তাৰমানে খুবেই ভাল লগা দৃশ্য এটা আপোনালোকে দেখিব। কেৱল আই মাতৃসকল নহয়, বাপ বান্ধৱ 80 ঊৰ্ধৰ মানুহো বাপে হেৰি কৰিছে। এই কণ্টিনিউৱাছলি আমাৰ প্ৰসাদ চলি আছে প্ৰত্যেক দিনৰ কাৰণে। 81 মুগৰ আপোনালোকে দেখিব। আমাৰ সম্পাদক ডাঙৰীয়াৰ লগত আমি দুআষাৰ কথা পাতিম। দাদা নমস্কাৰ। কৃষ্ণ, কেনেকুৱা অনুভৱটো? জয়তে আমি আপোনাক ধন্যবাদ জনালোঁ। এনেদৰে ইমান ব্যস্ততাৰ মাজতো আপুনি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক মূলৰ অধিৱেশনৰ প্ৰচাৰত লাগিছে। আমি সেৱা জনালোঁ যে 93 সংখ্যক মূলৰ অধিৱেশনৰ অহাকালি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মহান আমি যিটো নামঘৰ প্ৰতিষ্ঠা কৰিছোঁ, এই নামঘৰৰ আমি গুৰু আসন ভাগ স্থাপন কৰিম। আৰু সেই মৰ্মেই বাপসকলে দূৰ দূৰণিৰ পৰা ইতিমধ্যে আহি আছে। অহাকালি প্ৰায় 15,000 ভকত ইয়াত সমবেত হ'ব। তাৰ বাবে আমি সেৱা জনাইছোঁ। সকলোৱে আহি আমাৰ অনুষ্ঠান ভাগিত অংশগ্ৰহণ কৰক, তাৰ বাবে আমি সেৱা জনাইছোঁ। আৰু যি অনুভৱ মানে আপোনাৰ একেবাৰে আমি কি ভাষাৰে ক'ম। সদায় যিমান ভকতে ইয়াত আহিছে আমি বহুত ভাল পাইছোঁ। যোৱাকালি আমাৰ ভাগৱতৰ ব্যাখ্যাকাৰ আমাৰ সকলোৰে মৰমৰ আমাৰ প্ৰাণজিৎ গগৈ বাপজনো আমাৰ মাজত উপস্থিত হৈছিলে। তেখেতক আমি সেৱা জনাইছোঁ যোৱাকালি। তেখেতেও আকৌ আহিব ইয়ালৈ। আমি সকলোকে সেৱা জনাইছোঁ। কৃষ্ণ। আৰু এনেকৈ আমাৰ কাৰ্যসূচী বৰ্তমান পূৰা পূৰ্ণ গতিত চলি আছে। হাতীখোলা পথাৰত, মৰাণজানা হাতীখোলা পথাৰত সম্পূৰ্ণ গতিৰে এয়া আমাৰ পতাকা উত্তোলন হ'ব। মেইন পদাধিকাৰ ডাঙৰীয়াই ইয়াত পতাকা উত্তোলন কৰিব। তাৰ লগে লগে এই হাতীখোলা পথাৰখনৰ মূল উদ্দেশ্য, হাতীখোলা কেনেকৈ হ'ল বা হাতীখোলা নামটো ক'ৰ পৰা আহিল, তাক এই কমিটিখনে সম্পূৰ্ণ তথ্য সহকাৰে দেখুৱাব। য'ত হাতী ৰখা হৈছিল বা হাতী আছিল, এই আমাৰ হাতী ৰখা ঠাইখিনি আপোনালোকে আহিলে দেখিব যে কেনেকুৱাকৈ এই ঠাইখিনিৰ নাম হাতীখোলা হ'ল। এই বস্তুটো ধুনীয়াকৈ ইয়াত উপস্থাপন কৰিছে আমাৰ ৰঙিয়াৰ দাদাসকলে বা এই শংকৰ সংঘৰ যিখিনি সমিতিৰ দাদাসকল বা আই বাপ বান্ধৱসকলে। এইখিনি ঠাইতে হাতীখোলা বুলি কোৱা হয়। ইয়াত ধুনীয়াকৈ বেৰেৰে সজোৱা হৈছে। এইখিনি ঠাইত হাতী আছিল বোলে, হাতী থকা এটা সত্য কথা। এই সত্য কথাখিনি দাঙি ধৰাৰ কাৰণে এইখিনি প্ৰদৰ্শনী কৰা হ'ব। আৰু তাৰপিছতে ইয়াত পতাকা উত্তোলন কৰা হ'ব। পতাকা উত্তোলন কৰাৰ লৈকে আমি দেখুওৱা হৈছে। পাৰিলে অনাগত ভৱিষ্যত আৰু এদিন গৈ মই ধুনীয়াকৈ আকৌ আপোনালোকৰ আগত দেখুৱাম। আহক সকলোৱে ভিডিঅ'টো উপভোগ কৰোঁ আৰু সকলোৱে লাইক এটা কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কমেণ্ট কৰি মোক কেনে হৈছে কেনে হোৱা নাই জনাবলৈ নাপাহৰিব। আহক, ধন্যবাদ।